মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপই স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ পদত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চম্পাই সোৰেনে ঝাৰখণ্ডৰ পূৰ্ব মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক আজি হাজিৰ কৰোৱা হ'ব আদালতত ভূমি কেলেংকাৰীত জৰ্জৰিত হেমন্ত সোৰেনৰ হাতত লাগিল হেণ্ডকাপ ইয়াৰ পূৰ্বে ৰাজ্যপালৰ সন্মুখত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে পদত্যাগ কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে হেমন্ত সোৰেনক 8 ঘণ্টা ধৰি জেৰা চলাইছিল ইডিয়ে আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ 2024 চনৰ বাজেটত 21টা বিষয় ঘোষণা কৰিছে দেশৰ প্ৰতিটো পৰিয়াললৈ আছে ভাল খবৰ 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ দিব বিজুলী সোলাৰ লগোৱা পৰিয়ালক 300 ইউনিটকৈ ফ্ৰী বিজুলী দিব চৰকাৰে দেশৰ 1 কোটি পৰিয়ালক 300 ইউনিটকৈ বিনামূলীয়াকৈ বিজুলী দিব যিসকলে সোলাৰ লগাব তেওঁলোকে পাব বিনামূলীয়াকৈ বিজুলী দেশৰ 1 কোটি লোকৰ ভিতৰত থাকিব পাৰে আপোনাৰ নাম 1 কোটি লোকৰ ঘৰত লগোৱা হ'ব সোলাৰ থকা প্ৰতি ঘৰ লোকে পাব বিনামূলীয়াকৈ 300 ইউনিট ফ্ৰী বিজুলী পুনৰ নতুনকৈ 2 কোটি ঘৰ দিব চৰকাৰে 5 বছৰৰ ভিতৰত 2 কোটি ঘৰ দিব চৰকাৰে এইবাৰ বাজেটত ডাঙৰ ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে সমগ্ৰ দেশত 2 কোটি ঘৰ সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চৰকাৰে দেশৰ কোটি কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য এইবাৰ বাজেটত 3 কোটি মহিলা হৈ পৰিব লাখপতি দেশৰ দৰিদ্ৰ মহিলাসকলক আগুৱাই নিবলৈ এই সিদ্ধান্ত চৰকাৰৰ লাখপতি বাইদেউ সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া ভেকচিনৰ ঘোষণা বাজেটত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ভেকচিন সাৰ্ভাইকেল কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ফ্ৰী ভেকচিন দিব চৰকাৰে 9 বছৰ বয়সৰ পৰা 10 বছৰ বয়সৰ কন্যা সন্তানৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ'ব অতি শীঘ্ৰে বিনামূলীয়া ভেকচিন অভিযান চলিব সমগ্ৰ দেশত সাৰ্ভাইকেল কেন্সাৰৰ পৰা কন্যা সন্তানক ৰক্ষা কৰাৰ বাবে ভেকচিন অভিযানো চলিব সমগ্ৰ দেশত কৰ সন্দৰ্ভত সকাহ লাভ কৰিব দেশৰ জনতাই 7 লাখ টকা পৰ্যন্ত চৰকাৰক দিব নালাগে কোনো ধৰণৰ কৰ জনধন একাউণ্টৰ বাবে 4000 কোটি টকাৰ ঘোষণা এইবাৰ বাজেটত 4000 কোটি কৃষকক প্ৰদান কৰা হ'ব বীমাৰ ধন প্ৰতিখন ৰাজ্যলৈ 75 কোটি টকাৰ ঋণ মুকলি কৰিব চৰকাৰে মহিলাসকলক বিশেষভাৱে দিয়া হ'ব অগ্ৰাধিকাৰ দেশত 7খন নতুন IIT আৰু IIM স্থাপন কৰা হ'ব 15খন নতুন এইমছ আৰু 390খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণা এইবাৰ বাজেটত সমগ্ৰ দেশৰ 11 কোটি 8 লাখ কৃষকলৈ প্ৰদান কৰিব চৰকাৰী সাহায্য আশা কৰ্মীসকলক প্ৰদান কৰা হ'ব আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা আৰম্ভ কৰি বিশ্বকৰ্মা আঁচনি পৰ্যন্ত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ এটা বিগ ব্ৰেকিং নিউজ এই 5টা ভুল কেতিয়াও নকৰিব নহলে বিপদত পৰিব আপুনি আপোনাৰ 5টা ভুলে খালি কৰি দিব পাৰে বেংকৰ একাউণ্ট প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBI OTP পিন CBBক লৈ সাৱধান হওক আপুনি প্ৰবঞ্চকে আপোনাৰ পৰা লৈ যাব পাৰে OTP পিন CBB জন্মৰ তাৰিখ ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ বেংক ইউজাৰ ID পাছৱৰ্ড কাকো নজনাব আপুনি গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ OTP CBB ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংৰক্ষণ কৰি নথব RBI SBI আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিব পাৰে একাউণ্টৰ তথ্য কোনো কাৰণতে ফোন কলত নিদিব আপোনাৰ বেংকৰ তথ্য এইটো জানি ৰাখক যে কেতিয়াও বেংকে আপোনাৰ পৰা OTP পিন CBB UPI ৰ তথ্য নলয় ফোন নম্বৰ মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক মেইল বা মেছেজত অজ্ঞাত লোকে প্ৰেৰণ কৰা লিংকত ক্লিক নকৰিব আৰু লগতে মেছেজ মেইল অথবা সামাজিক মাধ্যমত লোভনীয় অফাৰত ভুল নাযাব নহলে বিপদ হ'ব পাৰে আপোনাৰ